ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আজি পঢ়াব লোৱা পাঠটো হ'ল ৮ নম্বৰ পাঠ আৰু য়কাৰ যোগ ২। ইতিমধ্যে আমি য়কাৰ যোগ ১ পাঠটো পঢ়িলোঁ। য়কাৰ যোগ ২ত কি আছে আহাচোন আমি পঢ়োঁ। তালব্য শ, মূৰ্ধন্য শ আৰু দন্ত্য শত য়কাৰ যোগ হ'লে উচ্চাৰণ শ্বৰ দৰে হয়। শ্য অৰ্থাৎ প্ৰথম ছত য়কাৰ যোগ হ'লে যিদৰে উচ্চাৰণ হ'ব ঠিক একেদৰেই তালব্য শ, মূৰ্ধন্য শৰ দন্ত্য শত য়কাৰ যোগ হ'লে উচ্চাৰণ শ্য হ'ব। কেইটামান শব্দ আছে য়কাৰ যোগৰ আহাচোন পঢ়োঁ। কাব্য, ব্যয়, শস্য, শিষ্য, বাহুল্য, আলস্য, কাশ্যপ, অবাধ্য। এতিয়া আমি পাঠটোৰ অন্তৰ্গত বাক্য কেইফাকি পঢ়োঁ। আয় চাই ব্যয় কৰিবা, খেতি কৰিলে শস্য হয়। ধান, মাহ, তিল, সৰিয়হ আদিক শস্য বোলে। ধান আমাৰ প্ৰধান শস্য। মান্য লোকৰ কথামতে কাম কৰিবা। শিক্ষাগুৰুৰ অবাধ্য নহ'বা। আলস্য মানে এলাহ। পঢ়াৰ সময়ত আলস্য নকৰিবা। কাশ্যপ এজনা ডাঙৰ ঋষিৰ নাম। ৰামায়ণ আৰু মহাভাৰতক মহাকাব্য বোলে। আটাইকেইটা শব্দ বাক্যত ব্যৱহৃত মূল হ'ল য়কাৰ থকা। গতিকে কি কৈছেনো বাক্যৰ কথাখিনি আহাচোন আলোচনা কৰোঁ। আয় চাই ব্যয় কৰিবলৈ কৈছে, অৰ্থাৎ যিমান উপাৰ্জন হয় সেই অনুসৰিহে খৰচ কৰিবলৈ কৈছে। খেতি কৰিলে কি হয় বুলি কৈছে, শস্য হয়। আৰু এই শস্যসমূহ কি হয়, ধান, মাহ, তিল, সৰিয়হ এই আটাইবোৰক শস্য বুলি কয়। ধান আমাৰ প্ৰধান শস্য। আমাৰ প্ৰধান শস্য কি? ধান। ডাঙৰৰ কথামতে অৰ্থাৎ মান্য লোকৰ কথামতে কাম কৰিব লাগে। শিক্ষাগুৰুৰ অবাধ্য অৰ্থাৎ শিক্ষাগুৰুৱে যি কয় তাৰ বিপৰীতে কিন্তু যাব নালাগে, অৰ্থাৎ অবাধ্য হ'ব নালাগে। আলস্য মানে এলাহ। এলাহ লাগে যে তোমালোকৰ ইটো কৰিবলৈ মন নাযায়, সিটো কৰিবলৈ মন নাযায়, হয়নে? গতিকে আলস্য মানে এলাহ। পঢ়াৰ সময়ত এলাহ কৰিব নালাগে বুলি কৈছে, অৰ্থাৎ পঢ়াৰ সময়ত খুব মনোযোগেৰে এলাহ ভাৱ এৰি পঢ়িবলৈ কৈছে। কাশ্যপ এজনা ডাঙৰ ঋষিৰ নাম। ঋষি, আমি যে ঋৰে ঋষি পঢ়োঁ, ঋষিমুনি, গতিকে কাশ্যপ নামেৰে এজন ডাঙৰ ঋষি আছিল। ৰামায়ণ আৰু মহাভাৰতক মহাকাব্য বোলে।